কৰি ঝক ঝক ৰেলে কৰাছিলে চলি কুকুতে কুকুতে মাৰিলে কুকি নজনাকৈ দীঘলকৈ মাৰিলে উকি ঘৰ সাজি মে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু ভিডিঅ' ক্লিপটোৰ প্ৰথমখিনি দেখি চাগে গম পালেই আজি কাৰ লগত শ্বুটিং আছে আৰু আজি ব্লগটো বনোৱাৰো মেইন কাৰণ সেয়াই কাৰণ মই প্ৰথমবাৰৰ বাবে গায়ত্ৰী বাৰ লগত অভিনয় কৰিম এই জোনবাই চাই থকাৰ সময়ৰ পৰাই ইমান বেছি ভাল পাওঁ তেখেতক আৰু মই বহুত বেছি ধুনীয়া দেখোঁ গোটেই গোঁখানীজনীৰ নিচিনা লাগে পুতলাজনীৰ নিচিনা তো আজি কাম কৰিবলৈ পাই মই বহুত সুখী সেইকাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব আৰু আজি গানটো আছে মৈত্ৰেয়ী পাতৰ সকলোৱে আপোনালোকে চিনি পায় আৰু ময়ো খুব বেছি ভাল পাওঁ তেওঁৰ গান তো ভাল লাগিব আজি এটা ধুনীয়া বিহু ধনে কাহিনীলে মন গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই কেনেকৈ শ্বুটিং হয় কি হয় সকলো দেখাই যাম দুদিনীয়া শ্বুটিং আজি ছেকেণ্ড ডে কালি ফাৰ্ষ্ট ডে আছিলে তো কালি বিহুৰখিনি হৈ গ'ল আৰু আজি ড্ৰামা পাৰ্টখিনি আছে তো আজি কি কি ফূৰ্তি কৰোঁ আজি আপোনালোকক দেখাম কালিখিনিও দিছ ৱে চাই থাকিব দেই থেংক ইউ আৰু লোকৰ পৰা খুব কাপোৰ খুজি খুজি আনিছোঁ উপায় নাই নহ'লে ইমান কাপোৰ কিনিবলৈ সাহস নহয় এই আধাখিনি আনিছোঁ যোন বাৰ আৰু গীতালি বাৰ পৰা এইখিনি আনিছোঁ কিনি মই ফেঞ্চিৰ পৰা চিলোৱাহে নাই চিলাবলৈ টাইমে পোৱা নাই চিলাবলৈ দি থৈ যামহে এইখিনি আনিছোঁ ফেঞ্চিৰ পৰা আৰু এইখিনি আনিছোঁ আধাখিনি যোন বাৰ আৰু গীতালি বাৰ পৰা এইটো ছিজনৰ গান শেষ হৈ যাব মোৰ লোকৰ কাপোৰ পিন্ধিয়ে তো আপোনালোকেও যদি চাদৰ মেখেলা দি পঠাব বিচাৰে মোলৈ দি পঠাব পাৰে দেই বেয়া নাপাওঁ এনে ধেমালি কৰিছোঁ কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব বাই বাই লগ পাই আছোঁ একদম চান্দুপিত মোৰ দেহত পানী কমিছে বুলি কৈছে ডক্টৰে তো সেইটো কাৰণে পানী কিন্তু পানী খাবলৈ মন নাযায় সেইকাৰণে মৰম লগা বটল এটা লৈ লৈছোঁ নিজৰ ফেভৰেট কালাৰৰ অলিভ গ্ৰীণৰ আৰু ৰসৰ নিচিনা এতিয়া বাৰু পানী নাই শেষ কৰিলোঁ মাত্ৰ ইয়াত 1 লিটাৰ থাকেনে নে 1 লিটাৰতকৈ বেছি থাকে চফাই দিলোঁ নাই লিখা একো ইয়াত বসন্ত আহিছে গছে পাতলাইছে ঐ কুলি দিয়ে লগাইছে ঐ মাত খাওঁ মই বহুত খুদা খাওঁ যাম এতিয়া মেকআপ ল'ম মেকআপ লৈ তাৰপিছত আজি গৰমত ৰ'দ যিডাল দিছে মজা ওলাই যাব মুগাৰ ৰিহা খমখমীয়া মুগাৰ সাজ পিন্ধি হয়নে সেনেক কথাটি সেনেক কথাটি আহিলে এটাই ভাল প্ৰথমতেই ৰাতিপুৱাই ভাতটো খাই ল'ব পাৰি বনালেই এইকেইটা কাৰো ইমান অকণমান ভাত লৈছে অঁ কোনোবা চাগে কিমান বহুত ভোক লাগিছে উপায় নাই খাই দিওঁ মাৰি দিওঁ তুমি নিজে জানা নাই তুমি যে ইমান ধুনীয়া নহয় এতিয়া সেইটো কাৰণে আৰু যে তুমি হাঁহা যে মানে হাঁহিটো নাকতহে চানবাৰ তোমালোকে বগা মানুহ চানবাৰ নহ'লে তোমালোকে ৰঙা পৰি যোৱা আমি বেঙুনীয়া পৰোঁ কলিৰ পৰা বগী হোৱা সময় এয়া কংস আমাৰ কংস এতিয়া আমাক মেকআপ দিব আমাক নহয় মোক যেতিয়া 2-3টা কাপোৰ বগা হ'ব লাগে অ' দেহি ৱাল বেৰত চূণ মৰা দি মাৰিছেগৈ ইয়াতে আমি ইমান ভালকে আছো যেতিয়া হাতী জাকটো আহিব তেতিয়া
পিঠা বনাইছানে? পিঠা বনালো খালো জুইয়ে নাইচোন। এই মানে যিখিনি থাকোতে বনালো খালো এতিয়া আমি প্ৰিটেণ্ড বনাইছো এয়া মোৰ ভাগৰ নাচনী জনী নহয় নাচনী ছটা আমি আয়ু নাচনী জনী ক'লে নহ'ব আমাৰ লগত নাচনী পাত হ'ব মোক এটা কৈছো ঘাই দিবা কথা কোৱা নাই এইটো পেটি পিছত চৰ্বিত সোমাইছে ৰিহা নিমিলে কিবা মনত পৰিছে নে অট'খন দেখি? অটো চলাইছিলে ন তোমালোকে ক'ত গৈ আছা? আমি গৈ আছো ক'ত গৈ আছো স্পাইচজেট। আমি স্পাইচজেটত গৈ আছো চোৱা বিহু গাই দিয়া এতিয়া ঘৰ সাজিমে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মাইনাই মলি থাকিব বিজিতা কৈছিলে আমি তেতিয়া 8, 9, 10 কিবা পঢ়িছিলো পাহৰিলো আৰু কেনেকুৱা ধুনীয়া ধুনীয়া তেতিয়া মই সৰু আছিলো মই সৰু আছিলো মানে তেতিয়া তুমি কোন ক্লাছ মান কৰিলা তুমি এতিয়া কোন ক্লাছত আছিলা তেতিয়া কি মানে কোন ইয়াৰ পঢ়ি আছিলা তেতিয়া মই ডিগ্ৰী পঢ়ি আছিলো ডিগ্ৰী তোমাক সেই টিভিত সৰুতে ভাল লাগিছে ইমোচনেল হৈ গৈছো মানে চলাব জানা নাই তই? চূণ আৰু হালধি এৰুৱাই দিয়া তথাপি ফেক বুলি ক'ব নোৱাৰি ৰংটো সঁচা ৰং মানে কেনে একদম আমাৰ ৰং আৰু আজি প্ৰথমটো দিনৰ শ্বুটিং শেষ আৰু আজি ছেকেণ্ড ডে শ্বুটিং আমি আছো পানীত বেয়া হ'ল সেইকাৰণে আমি এতিয়া পইডেল হে কিজানি ক'ৰবাত নেটৱৰ্ক পাওঁৱে নেটৱৰ্ক নাই কাৰণে কাৰোবাক মানে মাতিবলৈও নাই হোৱা সেইকাৰণে খোজকাঢ়ি গৈছে হা এই ঘৰটোৰ পৰা নহয় চকাটোতো দাদাজনে লগাব পাৰিব মানে সেইটো চেঞ্জ কৰিব পাৰিব আৰু আজি আমাৰ দ্বিতীয় দিনৰ শ্বুটিং আজি বেছি কাম নাই অলপে আছে আৰু আজি গোটেই দিনটো পানীতে শ্বুটিং হ'ব কাপোৰ ধোৱা মাছ মাৰিবলৈ যোৱা সকলো পানীতে শ্বুটিং হ'ব সেইটো কাৰণে ফূৰ্তিও আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ আপোনালোকে সকলোৱে চাব দেই আৰু আজি ছেকেণ্ড ডে শ্বুটিং আমি আছো পানীত পানীত জঁপিয়াই বহুত ফূৰ্তি আজি আমাৰ হয়নে আৰু আপোনালোকে চাব ভিডিঅ'টো আৰু আমাৰ মানে গানটোও চাব ধনে কাহিনীলে মন গানটো কি আছিলে কালি মনত আছেনে আকৌ ধপ ধপ বুকুখনে আছিলে কৰি ঝক ঝক ৰেল এখন আছিলে চলি বুকুতে গুপুতে নজনাকৈ দীঘলকৈ মাৰিলে অ'কে আৰু এনেকৈ শ্বুটিং শেষ হ'ল কালি আৰু আজি আকৌ বেলেগ এটা শ্বুটিঙত যাওঁ বাই বাই থেংক ইউ